Hi, hello, namaskar and welcome to my YouTube channel. আজি বহুত দিনৰ মূৰত আপোনালোকলৈ মই এটি ভিডিঅ' দিব আগবঢ়াবলৈ মই চেষ্টা কৰিছোঁ। অলপমান ওলাই আহিছোঁ গাঁৱৰ চাইডে, গাঁৱলীয়া পৰিৱেশৰ মাজতে ওলাই আহিছোঁ অলপমান। আজি বাইচাইকেল চলাই আহিছোঁ। তো এতিয়া যাম নদী কাষলৈ, বলক গৈ আছোঁ। ফ্ৰেণ্ডছ, মই গৈ আছোঁ এতিয়া নদী কাষলৈ। তো মানে ফ্ৰেণ্ডছ, এইখনে হ'ল আমাৰ মই এতিয়া আহি আধা ৰাস্তা পাইছোঁহি আৰু এইফালে ধান খেতি কৰিছে এয়া, আৰু এইটো ৰাস্তাতে মই গৈ আছোঁ। এতিয়া পামগৈ নদীখন পামগৈ আৰু বলক গৈ আছোঁ। এইফালে আছে নদীখন ফ্ৰেণ্ডছ, এইটো চাইডে মই এইফালৰ পৰা গৈ আছোঁ। ৰাস্তাৰ ফালৰ পৰা হ'লে মানে অলপমান দূৰ, এইফালে শ্বৰ্টকাট হয়, মানে এইফালৰ পৰা যাব নিদিয়ে, বেলেগৰ মাটি হয়, বেলেগৰ মাটিৰ ফালৰ পৰা নদীৰ কাষলৈ যাব নিদিয়ে, ৰাস্তা নিদিয়ে। তো গতিকে এইফালৰ পৰা গৈ আছোঁ, বলক। এতিয়া আমাৰ নদী কাষত মানে চাপৰিত সোমালোঁ মই, নদীৰ ফালে গৈ আছোঁ। আৰু এতিয়া চাৰিখন ক'ৰবাত চাহ জেগাত থৈ যাব লাগিব, তো থৈ কেনে মই নদীলৈ যাম, বলক দেখাই আছোঁ। এইফালে আছে নদীখন, এইখন বেছি দামী মোবাইল নহয়, তো অলপ হ'লে মই জুম কৰি দেখাই দিছোঁ। এইখন ফটা দেখিব পাৰে, সেইখনে হ'ল নদীখন। তো সেইফালে মেইন সুঁতিটো আছে, তো সেইফালে যাব নোৱাৰোঁ এতিয়া। তো গতিকে মানে ইয়াৰ পৰাই অলপমান দেখাই দিলোঁ। তো নদী কাষলৈ যাবলৈ অকলে হৈছোঁ এতিয়া, অকলে গৈ থাকিব মন যোৱা নাই। তো কাৰোবাক হয়তো লৈ কিনে যাব পাৰোঁ, যদি দেখাব পাৰোঁ নিশ্চয় দেখাম, যদি নোৱাৰোঁ নাই। তো গতিকে মানে আজিৰ ভিডিঅ'টো ইমানেই আছিল, এটা সৰু সুৰা ভিডিঅ' বনাই দিলোঁ আপোনালোকৰ কাৰণে। তেতিয়াহ'লে বাই বাই, অন্য এটি ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম।